ভিডিঅ'টো আচলতে আছিল 6 ছেপ্টেম্বৰৰ দিনা, কিন্তু দিয়াত অকণমান লেট হ'ল। সেইদিনা ৰাতিপুৱা উঠিয়ে কলেজলৈ গ'লোঁ। আজি আমাৰ কলেজত এটা ৰেলী আছে। আজিৰ পৰা কেইদিনমান আগত যিটো ঘটনা হৈ গ'ল সকলোৱে গমেই পায়, ডক্টৰগৰাকীৰ লগত কিমান এটা বেয়া ঘটনা হৈছে। আচলতে ৰেলী কৰিলেওনো কি হ'ব, সমাজখন যে নিষ্ঠুৰ হৈ থাকে। মানুহবিলাকক যিমান ক'লেও মানুহবিলাকৰ মানসিকতা সলনি নহয়। তথাপিও কিছুমান বস্তু মাজত আমাৰ সমাজখনৰ মাজত এৱাৰনেছ এটা বিয়পাবলৈ ক'বলৈ আমি ওলাইছিলোঁ আজি। আৰু সেয়া ৰেলীৰ পৰা আহি ভাত খাবলৈ যাব টাইমেই নহ'ল। 1:30 পৰা আকৌ ক্লাছ আছিল, সেয়া ইয়াৰে কাম চলাই দিলোঁ। আৰু তাৰপিছত ক্লাছলৈ গ'লোঁ। আকৌ ক্লাছৰ পৰা আহি গধূলি আছিল কেণ্ডেল মাৰ্চ। আৰু সকলোৰে পৰা এটাই বস্তু বিচাৰোঁ, প্ৰত্যেকজন মানুহেই যেন নিজৰ মনটো পৰিষ্কাৰ কৰি ৰাখে, সেয়াই আৰু তাৰপিছত আমি গোটেইকেইটা কলেজলৈ পৰা হোষ্টেললৈ গুচি গ'লোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই।